ব্ৰিটিছসকলে তেওঁক দিল্লীত ধৰি তেওঁক ফাঁচি দিয়ে, দেশৰ কাৰণে ফাঁচি দিয়া হৈছিল। চৰকাৰ গঠন হোৱাটো 100% গেৰাণ্টি। মেজৰ হিচাপে আজাদুদ্দিন ফৌজৰ মেজৰ হিচাপে সুভাষ চন্দ্ৰ বসুৱে তেওঁক মেজৰ পদত পদোন্নতি কৰিছে। তাৰ ব্ৰিটিছিত গঠন হ'ব আৰু সেই হিচাপে কোনো আশংকা নাই। खुलुमबाय हेलो सिलगनि नागिरि साफ्रोमखौबो आं दिनै दंफैयो बागानपारा बिपिएफ ब्लक अफिसावहाय। दिनै बेहाय मेजर दुर्गा मल्ल दिव्यनि मार्टियर दिवस फालिनाय जागोन। बेवहाय बिथांमोननि गरखा सेलनिफ्राय मानि थाखाय बे दिवसखौ फालिनाय जायो बेनि सोमोन्दै बिथांमोना रोखा गावसोरनो होलांबाय आरो बिथांमोननि गरखा सेलनिफ्राय माबायदिहाय थियारि जागासिनो दं फैबाय थानाय बिसायख'थिनि थाखाय बेखौ बिथांमोना फोरमायलांबाय। नायनो हायो नैबे ब्लक अफिस बिपिएफनि गोबां बिथांमोननिफ्राय दिनै बाहागो लाफैदों। बेवहाय बिथांमोनाबो दंफैयो। नैबे जाय बागानपारा ब्लकनि बिपिएफ अफिस। আজি যেটো প্ৰগ্ৰাম ইয়াতে আয়োজিত হ'ল হয় আমাৰ মেজৰ দুৰ্গা মল্ল দিব্যৰ তেখেতৰ অলপমান লাইফ হিষ্ট্ৰীটো ৰাইজক জনাব নেকি? হয়, আজি 81 সংখ্যক মেজৰ দুৰ্গা মল্ল শহীদ মেজৰ দুৰ্গা মল্লৰ মৃত্যু বাৰ্ষিকী আজি বাগানপাৰা ব্লক বিপিএফ হিচাপে ইয়াত উদযাপন কৰা হৈছে। তেখেতে 1913 চনত দেহৰাদুনত জন্মগ্ৰহণ কৰিছিল আৰু তেখেতে সৈনিক স্কুলত ক্লাছ 9ত পঢ়ি থকাতে গোৰ্খা ৰাইফল হিচাপে তেওঁ যোগদান কৰিছিল। তেওঁৰ যিখিনি আদৰ্শ আৰু তেওঁৰ পৰাক্ৰমী হিচাপে পিছত তেওঁক মেজৰ হিচাপে আজাদুদ্দিন ফৌজৰ মেজৰ হিচাপে সুভাষ চন্দ্ৰ বসুৱে তেওঁক মেজৰ পদত পদোন্নতি কৰিছে। ঠিক তেনেকৈ ভাৰতবৰ্ষত স্বাধীনতা আন্দোলনত যিখিনি তেওঁ 1946 চনত তেওঁক ব্ৰিটিছসকলে তেওঁক দিল্লীত ধৰি তেওঁক ফাঁচি দিয়ে, দেশৰ কাৰণে ফাঁচি দিয়া হৈছিল। ঠিক তেনেদৰে সমগ্ৰ ভাৰতবৰ্ষতে আজিৰ দিনটো শহীদ মেজৰ দুৰ্গা মল্ল হিচাপে উদযাপন কৰা হয়। ঠিক আজি দলে সমগ্ৰ ব্ৰিটিছিত প্ৰত্যেক জিলাত প্ৰত্যেক ব্লকত আনুষ্ঠানিক হিচাপে মেজৰ দুৰ্গা মল্লৰ শহীদ দিৱস হিচাপে পালন কৰা হয়। ঠিক তেনেদৰে আজি বাক্সা জিলাৰ বাগানপাৰা ব্লক সমিতিয়েও বাগানপাৰাত আজি মেজৰ দুৰ্গা মল্লৰ 81 মৃত্যু দিৱস পালন কৰা হয়। আজি আমাৰ গোৰ্খা চেল হিচাপে কেন্দ্ৰীয় সমিতি আছে, লগতে বিটিচিত 10টা জিলা সমিতি গঠন কৰা হৈছে গোৰ্খা চেল হিচাপে। লগতে প্ৰত্যেক ব্লক সমিতি হিচাপে নিজা নিজা ব্লকত নিজা নিজা সমষ্টিত ব্লক সমিতি হিচাপে গোৰ্খা চেল গঠন কৰা হৈছে। এইবাৰ বিটিচি নিৰ্বাচনত বিপিএফ দলৰ হৈ প্ৰত্যেক সমষ্টিতে গোৰ্খা চেল হিচাপে কাম কৰি আহিছে, ব্লক সমিতি গঠন কৰা হৈছে। আৰু আমি নিশ্চয় আনন্দিত যে এইবেলি মাননীয় হাগ্ৰামা মহিলাৰী দেৱৰ চৰকাৰ বিটিচিত গঠন হ'ব আৰু সেই হিচাপে কোনো আশংকা নাই। সকলো জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ৰাইজে এইবাৰ স্বতঃস্ফূৰ্ত হিচাপে ওলাই আহিছে আৰু বিপিএফ দলক সহায় কৰিছে আৰু এইবাৰ বিটিচিত বিপিএফ দলৰ চৰকাৰ গঠন হোৱাটো 100% গেৰাণ্টি।